तो hey guys, welcome to my YouTube channel NTCS Assam. तो guys, finally seat allotment letter ওলাই গল। তো কোনে কোনে সিট পাইছে হেইটো আপোনালোকে কেনেকৈ চাব নিজৰ মোবাইলতে হেইটো আপোনালোকক মই স্টেপ বাই স্টেপ দেখুৱাই দি আছো। তো আপোনালোকে ভিডিওটো একদম হেকলৈকে চাব। তো জনে জনে এতিয়ালৈকে চাব পৰা নাই সিট allotment লেটাৰখন। তো কোনে কোনে সিট পাইছে ফাৰ্স্ট কাউন্সিলিংৰ। তো গটিকে আপোনালোকে ভিডিওটো একদম হেকলৈকে চাই থাকক। তো এইটো মই প্ৰথমতে ক্লিক কৰি দিলো। ইয়াতে সকলোতো জানাই ক্লিক হেয়াৰত ক্লিক কৰি দিব লাগিব। তাৰ পিছত ইয়াত ওকে মাৰি দিব লাগিব। ওকে মৰাৰ পিছত ইয়াত গটেখিনি আহি যাব। তো আপোনালোকে তো এইখিনিতো জানাই যে এপ্লিকেশন নাম্বাৰটো পাছৱৰ্ডটো আৰু সিকিউৰিটি পিনটো ইয়াত বহাই দিয়াৰ পিছত সাইন ইন কৰাৰ পিছত সেইখিনিতো জানাই আপোনালোকক। তো মই এইখিনি কৰি দি আছো প্ৰথমতে। এইটো মোৰ লগৰ এজনৰ তো কৰি দিছো। তো তাৰপিছত মই আপোনালোকক দেখুৱাই দিছো স্টেপ কেইটা বাকিখিনি। তো আপোনালোকে এইখিনি আগতে কৰি লওক। তো যেতিয়া আপোনালোকে লগইন কৰিব তাৰপিছত ইফালে আছে টোটেল চইচ। তো এইখিনি আছে, এইখিনিতো আপোনালোকক আগতেতো গম পাইছে। তাৰপিছত ইয়াত যে আছে কেণ্ডিডেট প্ৰফাইল এভেইলেবল চইচ, তাৰপিছত চইচ ফিলিং এণ্ড লকিং, তাৰপিছত সিট এলটমেণ্ট ৰিজাল্ট নিউ। তো ইয়াত যে আছে সিট এলটমেণ্ট ৰিজাল্ট নিউ। তো ইয়াত ক্লিক কৰিব আপোনালোকে। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকক তাত এনেকুৱা ইণ্টাৰফেচ আহিব। তাৰপিছত ইয়াত গোটেইখিনি আহি যাব। তো ইয়াত চাওক সিট এলটমেণ্ট ৰিজাল্ট, তাৰপিছত ডাউনলোড সিট এলটমেণ্ট লেটাৰ। তো চাওক ইফালে চাওক আৰু এই সাইডেদি ইফালে যে আছে এইটোত তো ইম্পৰ্টেণ্ট মেছেজ ফৰ সিট এলটমেণ্ট এলোকেশ্যন অফ ৰাউণ্ড 1। তো ডিয়াৰ কেণ্ডিডেট এজ পাৰ ইয়ৰ ফিল্ড চইচ নো সিট হেজ বিন এলটেড টু ইউ ইন দিছ ৰাউণ্ড। তো তাৰ মানে কি ফাৰ্ষ্ট কাউন্সিলিঙত আপোনালোকে সিট এলটমেণ্টত মানে কি ফাৰ্ষ্ট কাউন্সিলিঙত আপোনালোকে ৰিজাল্টত সিট পোৱা নাই। তো ফাৰ্ষ্ট কাউন্সিলিঙত আপোনালোকে সিট পোৱা নাই। তো এনে যেতিয়া আপোনালোকে সিট নাপাব ফাৰ্ষ্ট কাউন্সিলিঙত তো এনেকৈ আপোনালোকে মেছেজ আহিব আৰু এনেকৈ আহিব। আৰু যেতিয়া আপোনালোকে সিট পাব তো এনেকৈ আহিব। তো গাইছ আপোনালোকে যেতিয়া সিট পাব ফাৰ্ষ্ট কাউন্সিলিঙত আপোনালোকে যেতিয়া সিট পাব তো ফাৰ্ষ্ট কাউন্সিলিং হওক বা ছেকেণ্ড কাউন্সিলিং হওক আপোনালোকে যেতিয়া সিট পাব তো এনেকুৱা এখন আহিব নটিচ এলটমেণ্ট লেটাৰখন এনেকৈ আহিব। তো এনেকৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াত থাকিব যে ডিয়াৰ কেণ্ডিডেট ইউ হেভ বিন এলটেড এ সিট, প্লিজ কমপ্লিট দ্য ষ্টেপছ ফৰ এডমিশ্যন এণ্ড ৰিপৰ্ট ইন পাৰ্চন as per counseling schedule at the reporting center during the specified period, failing which your allotted seat will be cancelled. তো এটা মানে কি যেতিয়া যেহেতু অহাকালি যেহেতু আজি মানে এলটমেণ্ট লেটাৰ ওলাল তো অহাকালি যেহেতু এডমিশ্যন ষ্টাৰ্ট হ'ব তো আপোনালোকে 31 তাৰিখ আৰু 1 তাৰিখৰ ভিতৰত আপোনালোকে যেনেকৈ নহওক এডমিশ্যনটো ল'ব লাগিব। তো এনেকৈ আহে আৰু তো গম পালে আৰু মানে কি মোক কমেণ্টটো কৰি আছিল যে মানে কি মই ফাৰ্ষ্ট কাউন্সিলৰ সিট পাম নে পাম নে নাই। তো বহুতে সুধি আছিল আৰু তো সেইটোতো গম পালে কেনেকৈ কি চাব লাগে। তো এইটোৱে আছিল। তো গতিকে যিসকলে মানে কি সিট পাইছে তো সেইসকলে মোক এটা কমেণ্ট কৰি দিলে হ'ল। আৰু যিসকলে সিট পোৱা নাই তেওঁলোকে টেনশ্যন ল'ব নালাগে কাৰণ আজি এইটো ফাৰ্ষ্ট কাউন্সিলিঙে হ'ল। তো আৰু 5টা কাউন্সিলিং আছে। তো সেই 5টা কাউন্সিলিং আপোনালোকে কৰি থাকিলে হ'ল। তো এনেকৈ আপোনালোকে গম পায় তো কেনেকৈ কি পালে কেনেকৈ মানে সিট এলটমেণ্ট আপোনালোকে লেটাৰখন গম পাব যে সিট পাইছে নে পোৱা নাই। তো গতিকে আপোনালোকেতো ভিডিঅ'টো গম পালেই। তো সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। তো গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰি দিব আপোনালোকে। আৰু যোনে যোনে সিট পাইছে আৰু এবাৰ কৈ দিওঁ যোনে যোনে সিট পাইছে তেওঁলোকে এটা মানে কমেণ্ট কৰি দিব। তো এইখিনি আছিল আজিলৈ। তো গতিকে আজিলৈ এইখিনি। বাই বাই, জয় অসম।